মাজনী তই মনটো মাৰি আছ যে তাৰমানে ভবামতে ৰিজাল্ট নহ'ল নেকি মা মাজনী কি হ'লনো এনেকৈ আছো যে মই ডিষ্টিংশ্যন পালো কি হে মা ভগৱানে তোৰ কষ্টৰ ফল দিলেও তই কিন্তু মোক ভয় খুৱাই মাৰিবি দেই তোৰ মুখখন দেখি মই ভাবিছিলো তই বিচৰা ধৰণৰ ৰিজাল্টটো নহ'লে হেৰি মিনতি ইমান ভাল ৰিজাল্ট যেতিয়া এতিয়া কিবা এটা খোৱাৰে কথা আৰু দেই খুৱাম বাইদেউ কিয় নোখোৱাম আপোনালোক বহক মই চাহত লাগোগৈ এইখিনি লৈছো দিয়ক এয়া মানিকে চাগে মিঠাই আনিছে যা ভালকৈ চাহ একাপ হ'ব বাইদেউ বৰমা আপুনি বহকচোন মই মাক অলপ লাগি দিওঁগৈ যা বহক মা মা ক'ত গ'লা ন মোৰ ওচৰলৈ আহাচোন অয়ন অয়ন মা 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 ল'ৰাটোৰ জ্বৰখন দুগুণে বাঢ়িছে ইফালে বিনোদনো আহি পোৱা নাই মই কি কৰোঁ বাৰু মা এটা কাম কৰোঁ তাক জোৰ কৰি কিবা এটা খুৱাই হস্পিটেললৈ লৈ যাওঁ সেইটোৱে ঠিক হ'ব মা মা মায়া মা কিবা লাগিছিলে অয়নৰ কাৰণে অকণমান চুপ বনোৱাচোন ভাৰ্গৱৰ কাৰণে দীপাই চুপ বনাইছিলে নহয় হয় নেকি ভাৰ্গৱক পিছতে দিবা অয়নক আগতে দি আহাগৈচোন আৰু জনাৰ্দনক ক'বা গাড়ীখন ৰেডি কৰি থ'বলৈ তাক আমি হস্পিটেললৈ লৈ যাম ঠিক আছে এতিয়া নিজৰ ল'ৰাৰ কাৰণে বনোৱা চুপখিনিও আনৰ ল'ৰাক খুৱাব লাগিব বিনোদন আহিছে চাগে অয়ন অয়ন চাওঁ উঠাচোন উঠা ভালকৈ বহা এইফালে আহা চোৱা মই তোমালৈ কি আনিছো চুপ এতিয়া কৰা অয়ন মুখখন খোলা আকৌ মই নাখাওঁ কিয় নাখাবা খাবই লাগিব তাৰমানে তুমি সঁচাকৈ নোখোৱা ভাৰ্গৱক নিদি তোমালৈ এইখিনি মই এনেই আনিলো ঠিক আছে নোখোৱা যদি নালাগে এনেও ইমান লাগি থাকিবলৈ মই তোমাৰ মা নহয় মা অয়ন এতিয়া কেনেকুৱা তই এতিয়াহে আহিলি ইমান দেৰি কৰিছ তই তাৰ জ্বৰখন অকণো কমা নাই তুমি ফোন কৰি খবৰটো দিয়াৰ লগে লগে মই গুচি আহিলোঁ ডাক্তৰক ফোন কৰিছোঁ তেখেত আহি আছে হয় নেকি মই আকৌ তই নহা দেখি তাক হস্পিটেললৈ নিবলৈহে উলিয়াইছিলো জ্বৰখন কমাৰ নামেই লোৱা নাই নহয় আৰু সি টোপনিতে মাকক বিচাৰি আছে কি অঁ মাকক বিচাৰিছে ব'লাচোন ওপৰলৈ যাম ব'ল হেৰি মাজনীয়েতো ভালকৈ পাছ কৰিলে এতিয়া পিছে কি কৰিম বুলি ভাবিছে আমিতো ভাবিবহে পাৰোঁ ভবা মতেতো কৰিব নোৱাৰোঁ ভবা মতে কৰিবলৈ সকলোৰে মন যায় আমাৰ জানো সামৰ্থ্য আছে তাই বিয়েত নাম লগোৱাৰ কথা কৈছে তেতিয়াতো চহৰত নাম লগাবগৈ লাগিব টকা পইচাও বহুত লাগিব হেৰা কিবা এটা কৰিব লাগিব হেৰা এটা কাম কৰোঁ নহ'লে কি তাইৰ বিয়াৰ বাবে থোৱা নাই তাৰ পৰা মই এটা টকাও খৰচ কৰিবলৈ দিব নোৱাৰোঁ ইমান কষ্ট কৰি আপুনি সেই পইচাকেইটা তাই বিয়াৰ কাৰণে গোটাইছে
সেইকেইটা পইচা মই আপোনাক হাত লগাবলৈ নিদিওঁ। হেৰা, তাইৰ লগত দিবলগীয়া বস্তু কিপতটো দিবই লাগিব। গোটাই গছৰ নোলোৱাকৈ বিয়া পতা ল'ৰানো ক'ত সহজতে পাব। গতিকে সাঁচত দিয়া টকাকেইটা থাকক। লাগিলে আমি ইয়াত গৈ বেছিকে কষ্ট কৰিম। মুঠতে মাজনীক পঢ়ুৱাবই লাগিব, বুজিছে? খেতিয়কৰ ছোৱালী ডাঙৰ মানুহ হ'ব। কথাটো ভাবিলে মোৰ বুকুখন ফুলি উঠেহে। মা অ' মা ইয়াৰ মাক মা মাক মানে ডক্টৰ যোৱা বছৰ ইয়াৰ মাক ঢুকালে। অ' চৰি। মা তাৰ জ্বৰ কমিবনে ডক্টৰ? হয়, মই কেইটামান দৰৱ লিখি দিম, সেইকেইটা খাবলৈ দিব। ৰাতিপুৱালৈকে জ্বৰটো ভাল হৈ যাব। হয়। অ' মা কিন্তু কিন্তু কি? ই মাকৰ অভাৱ বৰকৈ অনুভৱ কৰিছে। মা আৰু যদি এনেকৈ কিছুদিন থাকে, হয়তো ডাঙৰ অঘটন ঘটিব পাৰে। চ' টেক ইট চিৰিয়াছলি। অ'কে ডক্টৰ, থেংক ইউ। আপুনি মোৰ লগত বলক। আহক। আপুনি চিন্তা কৰিব নালাগে, দৰৱ কেইটামান লিখি দিম, ঠিক হৈ যাব। হ'ব বাৰু। ঠিক আছে, আহিছোঁ। অয়নক মাকৰ মৰমৰ প্ৰয়োজন। তই কিবা এটা ভাবচোন। মই এতিয়া একোৱে ভবা নাই। তই কেতিয়া ভাবিবি? কিবা এটা অঘটন হ'লে তই কি কৰিবি? মা, শেৱালি, শকুন্তলা ক। শুলি নেকি? নাই খোৱা। ইমান ৰাতি ফোন কৰাৰ কাৰণে বেয়া নাপাবি। কি যে কথাবোৰ ক। আচলতে তোৰ লগত কথা এটা আছিলে। কি কথা কচোন? কচোন। মাহঁতৰ কাৰণে বাৰু মই বুজা হৈ পৰিছো নেকি? তইনো এতিয়া এইবোৰ কি? তইতো জানই, সৰুৰে পৰা কিমান কষ্ট আৰু অভাৱৰ মাজত আমাক পঢ়ুৱাইছে। মই আৰু মা দেউতাক কষ্ট দিব নোৱাৰো। কিয়? কি হ'ল? মই ভাবিছো মই আৰু নপঢ়ো। তই এইবোৰ কি কৈছ শকুন্তলা? মই সঁচাই কৈছো। তই হঠাতে এনেকুৱা সিদ্ধান্ত নলবি শকুন্তলা। ডাক্তৰে কি ক'লে বুজি পালি নহয়? অয়নক মাকৰ মৰমৰ প্ৰয়োজন। তই কিবা এটা ভাবচোন। মই এতিয়া একোৱে ভবা নাই। তই কেতিয়া ভাবিবি? কিবা এটা অঘটন হ'লে তই কি কৰিবি? মা, ইমান দিনে মই তোক বিয়াৰ কথা ক'লো, তই তোৰ দ্বিতীয় বিবাহৰ কথা নুশুনই। গোটেই জীৱনটো তই অকলশৰে কেনেকে কটাবি? সেইটো সহজ কথা নহয়। তই নুবুজ কিয়? মই গোটেই জীৱন অকলশৰে থাকিব পাৰিম মা। মৰমৰ স্মৃতিবোৰক লৈ মই অকলে থাকিব পাৰিম। কিন্তু অয়ন, সি কেনেকে থাকিব মাকৰ অবিহনে? প্ৰতিটো মুহূৰ্তত সি মাকক বিচাৰিব। মাকৰ স্মৃতিয়ে তাক কন্দুৱাব। মা, প্লিজ। সেইকাৰণে কৈছো বিনোদন, তই বিয়াখন পাত। মই মৰমীৰ স্থান আন কাকো দিব নোৱাৰিম মা। তুমি বুজি নোপোৱা কিয়? অয়ন সৰু ল'ৰা, তই যাকেই বিয়া পাতি নান, মৰম কৰিলে সি মাকৰ স্থান দিব পাৰিব। কিন্তু কোন ছোৱালী মোৰ দ্বিতীয় পত্নী হ'বলৈ মান্তি হ'ব তুমি কোৱা? কোন ছোৱালীয়ে আনৰ সন্তানক নিজ মাতৃৰ মৰম দিব পাৰিব তুমি কোৱা? তোৰ কাৰণে ছোৱালী চোৱাৰ দায়িত্ব মোৰ। তই এবাৰ মাত্ৰ মান্তি হচোন। মোক অলপ সময় দিয়া। ঠিক আছে, তই সময় ল, কিন্তু উত্তৰটো যাতে অয়নৰ পক্ষত হয়। তই কথাটো ভাবি চাবি। হেৰা, ডক্টৰ গ'ল নেকি? গ'ল। কি ক'লে ডক্টৰে? অয়নে বৰ বেছিকৈ চক খোৱাৰ কাৰণে এনেকুৱা হৈছে বুলি কৈছে। তুমিতো জানাই, মৰমী ঢুকুৱা কথাটো সি আজিও সহজভাৱে ল'ব পৰা নাই। অনবৰতে কেৱল মাকক বিচাৰি ফুৰে। এনেকৈ হ'লে ভগৱানে নকৰক
কাইলৈ যদি তাৰো মানসিক অৱস্থা এতিয়া তোমালোকে কি কৰিম বুলি ভাবিছা? এই বিষয়ে মই এতিয়া একো নকওঁ। এইখন ঘৰৰ মুৰব্বী হিচাপে মায়ে ভাইটিৰ ওপৰত যি সিদ্ধান্ত লয় মই তাকে মানিম। অনবৰতে মা মা মা। তুমি এইখন ঘৰৰ ডাঙৰ ল'ৰা নহয়? সেই হিচাপে তোমাৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই নেকি? আছে, কিন্তু মা থকালৈকে এইখন ঘৰৰ সিদ্ধান্ত কেৱল মায়ে ল'ব, মই নহয়। বাহ, বঢ়িয়া। এতিয়া মানে এইখন ঘৰত কিবা এটা চিন্তা কৰিবলৈ হ'লে মা ঢুকুৱালে ৰৈ থাকিব লাগিব। মায়া, নিচিঞৰিবা। মই তোমাৰ ৰঙা চকুলৈ ভয় নকৰোঁ। যিটো সত্য মই কমেই। বহুত সোনকালে এৰি থৈ গলা মৰমী। তুমিতো কৈছিলা অয়নক পঢ়াই লিখাই ডাঙৰ মানুহ কৰিবা বুলি, কিন্তু তাক ইমান সৰুতে তুমি এৰি থৈ গলা। তুমি মোক ফাঁকি দিলা মৰমী, বহুত ডাঙৰ ফাঁকি। এতিয়া মই তাক কি বুলি বুজাম, কি বুলি সান্তনা দিম যে তাৰ মাক যি বাটেদি গৈছে সেই বাটেদি যাবলৈ সহজ, কিন্তু উভতি অহা টান। অয়ন, কি কৰিলা তুমি? কিহে পাইছিলে তোমাক এই ড্ৰয়িংখন চুবলৈ? ৰবা, আজি তোমাক মই অয়ন, উঠিলা? গাটো ভাল পাইছানে? পাইছো আইতা। এতিয়া অয়নে কি কৰিব? ব্ৰাছ কৰিব, তাৰপিছত ব্ৰেকফাষ্ট কৰিব ন? ব'লা আমি যাওঁ। আহা। চাওঁ, কি ড্ৰয়িং বনাইছা? কেনেকুৱা হৈছে মা? বিৰাট ধুনীয়া হৈছে। কি কালাৰ দিবা? ব্ৰাউন কালাৰ দিয়াচোন হাতটোত। ধুনীয়াকে বনোৱা দেই, গুড বয়। চাওক, তুমি বহা আৰু
দুষ্ট নকৰিবা ভাল ল'ৰাৰ দৰে থাকিবা দেই মই তোমাৰ কাৰণে খোৱা বস্তু আনো কি কৰিছা দাদা দেখা নাই নেকি ৱাহ ইমান ধুনীয়া ছবি চাও দিয়াচোন নল'বা দিয়া মোক নহ'লে বেয়া হৈ যাব অয়ন মই তোমাক ভালদৰে থাকিব দিছিলো নে চাও আহা বহা এতিয়া তুমি ভালকৈ খোৱা মই কামত লাগোগৈ দেই গৈছো দেউতা অয়ন কি কৰিলা মোৰ ড্ৰয়িংখন মা চোৱাচোন অয়নে মোৰ কি কৰিলে কিয় কৰিলে মোৰ ড্ৰয়িংখন এনেকুৱা কি হ'ল চোৱাচোন অয়ন কি কৰিলা তুমি কিহে পাইছিলা তোমাক এই ড্ৰয়িংখন চুবলৈ ৰবা আজি তোমাক মই আছুতীয়া আদৰত নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখত মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতিলে চাওঁ নিজকে বিচাৰি